Rumi Timungui, main shot fell Corsi, Mongol Singh Timung or Koinai, 2 number Kori Sakori Loise. রাজনীতিৰ প্ৰভাৱত একাংশই চাকৰি পোৱাৰ অভিযোগ এইখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনীলতাৰ কথা কোৱা এই চৰকাৰে 13 জনকৈ আপোনাৰ এই শৰ্মা আয়োগে দুখী সাব্যস্ত কৰা অভিযুক্ত কৰা APS বিষয়াক পদোন্নতি দিলে তেওঁলোকক DSP ৰ পৰা এডিশনাল সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ASP লৈ তেওঁলোকে পদোন্নতি দিলে যি আইনৰ অধীনত এই বিপ্লৱ কুমাৰ শৰ্মা আয়োগ গঠন কৰা হৈছিল দি এনকোয়াৰি এক্টৰ অধীনত হে এনকোয়াৰি এক্টৰ সেকশন 4 সাবসেকশন 3 মতে এটা এনকোয়াৰি হৈ যোৱাৰ পাছত চৰকাৰক প্ৰতিবেদন দিয়াৰ পাছত সমাহৰ ভিতৰত হে প্ৰতিবেদন বিধানসভাত উত্থাপন কৰিব লাগে আৰু কাৰ্যকৰী কৰিব লাগে 2 এপ্ৰিল 2022 ৰ পৰা আজি নৱেম্বৰৰ 14 তাৰিখ পালেহি 7 মাহ উকলি গল তাৰ পাছতো এই তদন্তৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এটা খুজুৱাক নাবাহিল একে পদোন্নতি লাভ কৰা এগৰাকী APS বিষয়া হৈছে ৰুমি টিমুংপি আৰু ৰুমি টিমুংপি মেইন শট ফেল কৰিছিল 13 চনৰ যেটো সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ৰুমি টিমুংপি ফেল কৰিছিল সেই পৰীক্ষাত ফেল কৰাৰ তথ্য বিপ্লৱ কুমাৰ শৰ্মা আয়োগে স্পষ্টভাৱে তাতে উল্লেখ কৰিছে ৰুমি টিমুংপি হৈছে কাৰ্বি আংলঙৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিক তাৰ কাউন্সিলৰ মেম্বাৰ মংগল সিং টিমুংপিৰ কন্যা এই মংগল সিং ইংটি কয়লা ব্যৱসায়ৰ লগত জড়িত মংগল সিং টিমুঙৰ কন্যাই 2 নম্বৰ কৰি চাকৰি লৈছে আৰু হে কাৰণে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে এক প্ৰতিবেদন কাৰ্যকৰী নকৰিবৰ কাৰণে মুখ্য সচিবৰ কমিটিক হেঁচা প্ৰয়োগ কৰিছে বুলি জানিব পৰা